हेलो स्टूडेंट्स তোমালোকৰ কাৰণে আজি লৈ আহিছো বৰগীত চেপ্টাৰৰ 100% কমন যিসকল 2025 মেট্ৰিক দিবা সেইসকলৰ কাৰণে মই ইয়াতে তোমালোকক খুব কমকে বাছি ওলাইছো এইকেইটা যদি তোমালোকে পঢ়ি যোৱা নিশ্চয় পাস কৰিবা খাটাং গ্যাৰান্টি আছে ইয়াতে চোৱা তোমালোকৰ বৰ্ড কোৱেশ্চন বহুত আছে মই ইয়াৰ পৰা তোমালোকক 3 নম্বৰটো কমন কৈছো এটা মূল ভাগটো পঢ়িব নালাগে 3 নম্বৰটো পঢ়িবা তাৰ পিছত ব্যাখ্যা কৰাত দিয়া আছে তোমালোকৰ ক নম্বৰটো আৰু খ নম্বৰটো এই তিনিটাৰ পৰা তোমালোকৰ এটা কোৱেশ্চন হ'ব 100% গ্যাৰান্টি আছে ইয়াতে এই তিনিটাৰ পৰা এটা হ'ব তাৰ পিছত তোমালোকে 5 নম্বৰটো এটো পঢ়িব নালাগে 5 নম্বৰটো এটো তোমালোকৰ 2024 চনত দিছিল এটো সেইকাৰণে এটো মানে অহাৰ সম্ভাৱনা নাই এটো যিসকলে পঢ়িছা সেইসকলে কাৰণে ভালে হৈছে যদিও দিবও পাৰে কিন্তু এটো পঢ়িবা 6 নম্বৰটো যে বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা বৰগীতৰ লক্ষণ বিলাক যে আছে লক্ষণ চাৰিটা পঢ়িবা তাৰ পিছত বৰজাৱলী ভাষাৰ বৈশিষ্ট্য এই 2 নম্বৰ কোৱেশ্চন এইটো হয় এটা কোৱেশ্চন কিন্তু এটো মই কমন কোৱা নাই আৰু 6 নম্বৰটো মানে অলপ আছে এটো তোমালোকে পঢ়িবা এটো পঢ়িলে মনত থাকিব এটো কিন্তু মই যে তিনিটা কমন দিছো এই তিনিটা মই কমন দিলো 100% কমন 2025 চনৰ কাৰণে এই তিনিটাৰ পৰা তোমালোকৰ এটা আহিবই পৰীক্ষাত তোমালোকে তিনিটা মিছ নকৰিবা আৰু এইফালে 1 মাৰ্কৰ কোৱেশ্চন বিলাক যে আছে এইবিলাক কমন পঢ়িব নালাগে যি আছে পঢ়িবা মপাখ মানে কি এটো পঢ়িবা ইয়াতে 6টা 7টা মান আছে তোমালোকে পঢ়িবা আজিৰ ভিডিও এইখিনি আছিল দেখা হ'ব পৰৱৰ্তী ভিডিওত